মাত্ৰ 100 টকাৰে বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে এই মুছলমান যুৱকজনে। ইতিহাসত কোনো মুছলমান নেতা বা মুছলমান সংগঠনে কৰিব নোৱাৰা কাম কৰিলে যুৱকজনে। বৰ্তমান বিশ্বৰ মুছলমানৰ মুখে মুখে এটাই নাম, इतना छोटा सा बच्चा ने ये क्या कर दिया, पूरा दुनिया को छोटा सा बच्चा ने हिला के रख दिया। সম্পূৰ্ণ বাতৰিটো চোৱাৰ পূৰ্বে অনুগ্ৰহ কৰি সকলোৱে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। এই যুৱকজনৰ নাম অলি ৰহমানী। 1998 চনত কলিকতাত জন্মগ্ৰহণ কৰিছিল আলী ৰহমানে। প্ৰথমতে এই অট্টালিকা খনি এবাৰ মাত্ৰ চাওক। দাৰুল উলুম দেওবন্দ মাদ্ৰাছাৰ পিছত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ ইছলামিক স্কুল বনাবলৈ লোৱা হৈছে এইখন। বৰ্তমান স্কুলখনৰ 50% কাম সম্পূৰ্ণ হৈছে, কিন্তু আপুনি শুনিলে আচৰিত হৈ পৰিব যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ স্কুলখন মাত্ৰ 25 বছৰীয়া যুৱকজনে কিদৰে বনোৱা আৰম্ভ কৰিলে বা টকা ক'ৰ পৰা পালে। তেন্তে এই স্ক্ৰীনশ্বটখনলৈ মন কৰক। যুৱকজনে এটি ভিডিঅ'ৰ জৰিয়তে 10 কোটি টকা খৰচ কৰি ভাৰতবৰ্ষৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন বিনামূলীয়া স্কুল বনোৱাৰ কাম আৰম্ভ কৰিছো বুলি কৈ স্কুলখনৰ বাবে মাত্ৰ 100 টকাকৈ সাহায্য বিচাৰি ফেচবুকত এটা ভিডিঅ' আপলোড কৰে। ভিডিঅ'টো আপলোড কৰাৰ 3 দিনৰ ভিতৰতে 10 কোটি টকাৰ সাহায্য সম্পন্ন হৈ পৰে। যুৱকজনৰ মাত্ৰ এটি অনুৰোধ শুনি মাত্ৰ 48 ঘণ্টাৰ ভিতৰত ভাৰতবৰ্ষৰ মুছলমানে 10 কোটি টকাৰ সাহায্য আগবঢ়াই বিশ্বৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। নিউজ এক্স ৰিপৰ্ট যমুনা এডি।